মানে মই এইটো যিডোখৰ জেগাত ঘৰটো জ্বলিছে সেই ঠাইৰ পৰা অকণমান দুঘৰ মানুহৰ আমি মানে আগত কথা পাতি আছিলোঁ দোকান এখনতে। তাৰপিছত এইফালে পোহৰটো দেখি ধাম ধুম কৰা দেখি আমি আটাইকেইজন দৌৰি আহিলোঁ। দৌৰি আহি পেলাই দেখিছোঁ যে মানে এজন মানুহ তাতে ৰৈ আছে আৰু এইটো মোৰ বোধে সেইজনে মানে ঘৰৰ গৃহত হৰিচন্দ্ৰ গগৈ নে কি বুলি কয়, হৰিচন্দ্ৰ গগৈ নামটো। সেইজনে হ'ল গৃহত। তেওঁ খালি এটা কথা চিঞৰি থকা শুনিছোঁ, মানে মই নিজে জ্বলাই দিলোঁ বুলি কৈ পেলাই মানে তেওঁ চিঞৰি আছে। আৰু আমি সেইবোৰ কথা মানে খবৰ কৰা নাই। গাঁৱৰ ৰাইজে দৌৰা-দৌৰি কৰি পানী চানী আহি পেলাই পানী মাৰিছে। তাৰপাছত মই প্ৰথমে মানে আমাৰ নামটি থানা অচি চাহালৈ ফোন কৰিছোঁ। তাৰপৰা অচি চাহে মোক ক'লে যে তুমি লগালগ মানে এই ফায়াৰলৈ ফোন কৰা বুলি ক'লে। ফায়াৰলৈ ফোন কৰা বুলি ক'লে আমি গৈ আছোঁ বুলি ক'লে। তাৰপিছতে মই ফায়াৰলৈ ফোন কৰিছোঁ শিৱসাগৰলৈ। তাৰপিছত শিৱসাগৰৰ পৰা যিহেতু ইয়ালৈ পাওঁতে দূৰ হয়, শিৱসাগৰ টাউনখনত ভিৰটো বেছি হৈ আছে, গতিকে তেখেতলোকে ক'লে যে আপুনি নাজিৰাৰ লগত কণ্টেক্ট কৰক। আমি কণ্টেক্ট কৰাই দিছোঁ নাজিৰাৰ লগত। তাৰপিছত শিৱসাগৰৰ পৰা নাজিৰা আৰু আমগুৰি কণ্টেক্ট কৰিলে। নাজিৰাৰ পৰা এখন ফায়াৰৰ গাড়ী আহিলে আৰু এইফালৰ পৰা এখন আহিলে। ইতিমধ্যে ৰাইজে মানে পানী চানী ৰাইজৰ কথাটো ক'ব লাগিব, মানিব লাগিব যে কাষতে দুখন ঘৰ আছে। এখন ঘৰত অলপ ধৰিছিলেগৈ, সেইখন ঘৰৰ ভিতৰত গেছ চেছো সোমাই আছিলে। ভাগ্য ভাল ৰাইজে মানে পানী চানী মাৰি টিঙে বাল্টিয়ে পানী মাৰি পেলাই ছাইডকেইটা মানে বচাই দিলত প্ৰায় মানে আঁতৰি নোযোৱা হ'ল। কিন্তু এটা ভয় হৈছিলে কি টিংখিনি জ্বলোতে মানে উৰি গৈছিলে। কিন্তু ইতিমধ্যে সেই সময়তে আহি পেলাই ফায়াৰৰ দুখন গাড়ী পালেহি। পাই পেলাই মানে হেৰি কৰি পানী ঢালি অলৰেডি মানে জুইটো পুৰা নুমুৱালে। ঠাইডোখৰ নামটো ঠাইডোখৰ লাটুং বুলি কয়। নামটি লাটুং, মিছাকান লাটুং। এই ঘৰটো কাৰ আছিলে আচলতে? তেওঁৰ নামটো হৰিচন্দ্ৰ গগৈ। মোৰ ঘৰটো একদম কাষত নহয়, মোৰ ঘৰটো অকণমান আগলৈ। কিন্তু মই ইয়াত গম পাইছোঁ যে তেখেতৰ নামটো হৰিচন্দ্ৰ গগৈ। আৰু ওচৰৰ দুই চাৰিজনৰ কথাটো সুধিলে আপোনালোকে ভালকৈ গম পাব। যিহেতু মই মানে প্ৰথম অৱস্থাতে আহি পেলাই মই থানালৈ ফোন কৰিছোঁ, তাৰপাছত মই ফায়াৰলৈ ফোন কৰিছোঁ। এনেই অনুমানিক কিমান সম্পত্তি লোকচান হৈছে? একচুৱেলি টিংপাতখিনি জ্বলিছে, বেৰখিনি জ্বলিছে, তাৰপৰা ভিতৰত কিবা কিবি বাকচ দেখিছোঁ, কাৰোবাৰ কাঁহী বাতি কিবা কিবি দেখিছোঁ, কাপোৰ চাপোৰ জ্বলিছে যিটো বা কিবা কাঠৰ আলমাৰি যদি জ্বলিছে। ইতিমধ্যে জুইটো মানে চাৰিওফালে বেৰি ধৰিলে। ভিতৰত কি আছিলে মানে ইমান অনুমান কৰিব পৰা নাই, মানে অলৰেডি জ্বলিয়ে শেষ হৈছে। চব মানে শেষ হৈ গ'ল, একোৱে বাকী নাই। মাত্ৰ এতিয়া আহি পেলাই কেইখনমান টিংহে বাচি আছে, বাকী চব জ্বলি ভিতৰৰ সামগ্ৰী চব জ্বলিছে। বাসগৃহটো কিয় জ্বলালে, কিবা হেৰি পাইছে নেকি? নাই, এই বিষয়ে মই নাজানো একো। কিয় জ্বলালে নাজানো, কিন্তু যিজনে জ্বলাইছে তেওঁ খালি এটা কথা চিঞৰি আছে, মানে বাকী ৰাইজে গালি পাৰিছে ন, হুলস্থুল কৰিছে। তেওঁ এটা কৈছে মই নিজে জ্বলাই দিলোঁ সেইটো কোৱা শুনিছোঁ। কিন্তু আমি সেইবোৰ কথাত কাণ দিয়া নাই। মই থানালৈ অচি চাহালৈ ফোন কৰিছোঁ, তাৰপাছতে ফায়াৰলৈ মানে ফোন কৰিছোঁ। মই মানে জুইৰ পৰা নুমুৱাৰ ওপৰতহে গুৰুত্ব দিছোঁ, বেলেগ কথা মানে একো মই নাজানো। আৰু যদি কিবা যদি ইয়াতে প্ৰব্লেম আছে, তেওঁলোকৰ একেবাৰে কাষৰ স্থানীয় মানুহে গম পাব। ঠিক আছে।